আজি আমি বনাই আছোঁ চিকেন বাটাৰ মছলা। এই চিকেনটো থৈ দিলোঁ, মছলাখিনি হালধি নিমখ ফাৰ্ষ্টতে মানে মেৰিনেশ্যন কৰি থৈ দিম। সেইটো কাৰণে হালধি নিমখ মছলা এই চব মানে সানি কিনে বঢ়িয়াকৈ ফ্ৰিজত থৈ দিম। নিমখ হালধি দিলোঁ আৰু গৰম মছলা আৰু মিৰ্চ মছলা অলপ ছটিয়াই দিম। ছানৰাইজৰ দি এতিয়া বঢ়িয়াকৈ মানে হাতেৰে মিলাই কিনে আৰু তাত অকণমান আমাৰ এইটো গাখীৰ অলপ অকণমান দি কিনে বঢ়িয়াকৈ সানি কিনে মেৰিনেশ্যন কৰি ফ্ৰিজত থৈ দিম। বঢ়িয়া সানি ল'লোঁ গোটেইখিনি বস্তু মছলাখিনি মেইনলি হালধি নিমখ আৰু আমাৰ যিখিনি মছলা এই মাত্ৰ দিলোঁ মিট মছলা লাল মিৰ্চ গোটেইখিনি বঢ়িয়াকৈ আৰু ভালকৈ লাৰি দিব লাগে যাতে গোটেই মাংসতে লাগে। তাৰপিছত আমি এই গাখীৰটো মই যে কৈছিলোঁ গাখীৰ অকণমান দি দিলোঁ, বেছি নাই আৰু অকণমান নিজৰ হিচাপত দি তাৰপিছত আকৌ অকণমান বঢ়িয়াকৈ মানে মিলাই লৈ গোটেইখিনি মিক্সাৰটো তাৰপিছত আমি মিনিমাম 1 ঘণ্টা আৰু 1 ঘণ্টা সময় আমি মানে ডিপ ফ্ৰিজত থৈ দিম। এতিয়া বঢ়িয়াকৈ ৰাখি আমি মাংসখিনি ডিপ ফ্ৰিজত ৰাখি দিলোঁ মিনিমাম 1 ঘণ্টা। মই 1 ঘণ্টা ৰখা নাই, 50 মিনিটছমান ৰাখিছোঁ। এতিয়া আমি মানে মাংসটো ইয়াতে থৈ কিনে বাকী যি লাগে আদা নহৰু এই চব বনাই ল'লোঁ আৰু এই পিঁয়াজ বিলাহী আলুটো লাগিবই আৰু আমাৰ উপায় নাই, বাটাৰ মছলা নহয় আৰু কিবা হ'লেও আমাক অসমীয়া মানুহ আলু লাগিবই। এতিয়া একদম আমাৰ পেনটো গৰম কৰিবৰ কাৰণে দি থৈ দিছোঁ, হোৱা নাই দিয়া নাই আৰু দিম আৰু। এতিয়া আমি তেলটো দি ল'লোঁ, তেলটো দি লৈ তাত আমাৰ যিখিনি মানে এই পিঁয়াজ আৰু বিলাহীখিনি বঢ়িয়াকৈ ফাৰ্ষ্টতে ভাজি ল'ম। অকণমান বাটাৰ দি লৈছোঁ দেই, বাটাৰ অকণমান দি আমাৰ পিঁয়াজ আৰু আমাৰ কি কয় বিলাহী এইখিনি ভালকৈ ভাজি ল'ম। ভালকৈ ভাজা হোৱাৰ পিছত আমি এইটো মিক্সাৰত দি কিনে এটা মানে পেষ্ট এটা বনাই ল'ম। সেই পেষ্টটোৱেই দিয়ে বাটাৰ মছলা, বেলেগ একো নিদিয়ে। ফাৰ্ষ্টত আমি এইখিনি বিলাহী আৰু পিঁয়াজ অলপ ভালকৈ ভাজা যাব লাগিব, এনেকুৱা নহয় আৰু একদম পূৰা যাতে মানে একদম পূৰা হেৰি হৈ যাব নালাগে। এটা আৰু গম পাই যাব নিজৰ হিচাপ মতে, আপুনি চাই থাকক। বঢ়িয়াকৈ ভাজা যোৱা মানে ভালকৈ ভজা যোৱাৰ পিছত মানে মিক্সাৰত দি কিনে আৰু আমি পেষ্ট বনাই লওঁ। চাই লওক প্ৰায় হৈছে, কিন্তু অলপ আছে। এতিয়া আমি অকণমান তাত ধনিয়া গুড়া অকণমান মিক্স কৰি দিম, অলপ চব্জি মছলা দিছোঁ, তেলি একো দিয়া নাই। যাতে মছলাখিনি ইয়াৰ লগত লাগি যায় মিক্সাৰত দি কিনে এতিয়া প্ৰায় হৈছে এনেকুৱা হ'লে এতিয়া আমি এই ভজা মানে আমাৰ পিঁয়াজ আৰু এইখিনি মিক্সাৰত দি দিম। অকণমান চেনি ছটিয়াই দিছোঁ দেই, অকণমান মিঠা টেষ্ট হ'ব ন, অকণমান আৰু বেছি নহয়। দিলেও কথা নাই, বাট দিলে অকণমান আমি নুমাই দিম। এইটো নুমাই দি এইখিনি আমি মিক্সাৰৰ সৰু পেনটোত ৰাখি দিম, দি কিনে বঢ়িয়াকৈ মানে মিক্সাৰত একদম বঢ়িয়া পেষ্ট দি ইয়াতে ৰাখি গুড়ি কৰি এনেকুৱা হৈ যাব বঢ়িয়া এনেকুৱা। তাৰপিছত আমি আদা নহৰু আৰু জলকীয়াৰ পেষ্ট এটা বেলেগকৈ বনাই থৈ দিছোঁ। এতিয়া আমি মাংসখিনি ভাজি লওঁ। ভজা হোৱাৰ পিছত 70% ভজা যোৱাৰ পিছত আমি যিটো পেষ্ট আমি মাত্ৰ বনালোঁ সেইখিনি আমি তাৰ আগতে আমি যিখিনি মেৰিনেশ্যন কৰি চিকেন থৈ দিছিলোঁ সেইখিনি কৰি দিওঁ। সেইখিনি আমি ফাৰ্ষ্ট ভাজি ল'ম। ভাজি কিনে 70% হোৱাৰ পিছত আমি যিটো পেষ্ট এই মাত্ৰ বনালোঁ সেইটো মিক্স কৰি দিম। তাৰপিছত আৰু হৈ যাব। আমাৰ ইয়াতে মন কৰিব যে আলু দিছোঁ, আদা নহৰু আৰু জলকীয়া আমি ভাজি ল'ম। ভাজি লৈ কিনে তাৰ ওপৰত আমি আলু যিটো আমি কাটি থৈ দিছোঁ দি দিম। 70% ভজা যোৱাৰ পিছত আমি এই পেষ্টটো আমি বনাব লাগিব। আমি মেৰিনেশ্যন কৰি ফ্ৰিজত থৈ দিছিলোঁ। বঢ়িয়া মানে কম সময়তে বহুত বঢ়িয়া। মই ইমান ভবা নাছিলোঁ ইমান ভালকৈ ফ্ৰিজিং হ'ব বুলি। বঢ়িয়াকৈ মানে মিক্সাৰটো মিলাব লাগিব।
দি কিনে ভালকৈ যাতে মছলাটো চবতে মিক্স হৈ যায়। তাৰপিছত আমি ঢাকনি দি কিনে থৈ দিম আৰু অলপ মাজে মাজে আৰু 2-3 মিনিটৰ মূৰে মূৰে ঢাকনি খুলি চাই থাকিলে হ'ল। লাহে লাহে মানে মাংসটোৱে পানী এৰি দিব। আৰু চিকেনত বহুত পানী থাকে, চিকেন বুলি না মাংসত থাকে, পূৰা পানী এটালৈকে আমি লাৰি লৈ আকৌ মাৰি থৈ দিম। চাই থাকিম, লক্ষ্য কৰি থাকিম তো দেও হৈ নাযায় আৰু আমাৰ চিকেনটো ভালকৈ পুৰা গৈছে নে নাই সেইটো চাব। মছলাটো চবতে মিক্স হ'ব লাগিব। মই নিমখ দি দিলোঁ, মোৰ অলপ কম আছিলে কাৰণ আমি মেৰিনেশ্যনত যি নিমখ দিছোঁ সেইখিনি এক্সট্ৰাকৈ দি দিছে। 2-3 মিনিটৰ মূৰে মূৰে চাই থাকিলে প্ৰায় হৈছে, মিনিমাম 50% হৈ গৈছে আৰু 20% গ'লে প্ৰায় হৈছে। আমি যিটো আমি পেষ্ট বনাইছিলোঁ সেই পেষ্টটো নিজৰ হিচাপত দি কিনে লাষ্টত প্ৰায় হৈছে, এতিয়া বঢ়িয়াকৈ থৈ দিছে। আৰু আমি এতিয়া এই পেষ্টটো তাত দিম। আমি ঢাকনিখন ওলাই চাম আকৌ প্ৰায় হৈছে। আমি অকণমান পানী দি লৈছোঁ আৰু তাতে তলত থকা মছলাখিনি বঢ়িয়াকৈ আকৌ মিক্স কৰি দিব পাৰোঁ। তাত কলিত যিটো লাগে অকণমান ঢাকনিখন মাৰি আকৌ এৰি কৰি চালোঁ প্ৰায় হৈছে দিব পাৰোঁ। বঢ়িয়া মানে একদম ক্ৰিস্পি হৈছে। 70-80% ভজা দিছে। আমি এই পেষ্টটো যে বনাইছিলোঁ পিঁয়াজ, বিলাহী, এইখিনি মছলা ভাজি কিনে পেষ্ট কৰিছিলোঁ সেইখিনি আমি ইয়াতে দি দিম। বঢ়িয়াকৈ গোটেইখিনি ওলাই দিম। তাৰপিছত আখলি দিলেই হ'ল। এনেকৈ দিয়াৰ পিছত পানীটো মানে হেৰি হৈ নাথাকে, যিটো জোল হ'ব ন আমাৰ কাৰীটো বহুত মানে কনচেনট্ৰেটেড হয়। দেখাত কিন্তু বঢ়িয়া লাগিছে একদম সঁচা। আকৌ ওলাইছে প্ৰায় হৈছে। এতিয়া আমি আমাৰ নিজৰ হিচাপ মতে অকণমান মানে কি জোল যদি লাগে জোল বনাব পাৰি। মানে এক্সট্ৰা পানী দিব নালাগে, যিখিনি আমাৰ মছলাত আছে সেইখিনি আখলি দিলেই এতিয়া আমি সেইখিনি পানী দিলোঁ বঢ়িয়াকৈ মাংসখিনিৰ লগত মিক্স কৰি দিলোঁ। আৰু বাতিটোত যিখিনি পানী আছিলে আমাৰ মেৰিনেশ্যন কৰা বাতিটোৰ পৰা সেইখিনি পানী অলপ আখলি লৈ কিনে দি দিলোঁ। দি আমি এতিয়া মানে ওপৰত ঢাকনি দিওঁ, এনেই ডাইৰেক্ট মানে ফ্লেমত দি কিনে এনেই খালীকৈ থৈ দিলোঁ। 5-6 মিনিট ৰখাৰ পিছত অলমষ্ট হৈ গ'ল। আপোনালোকৰ হিচাপত চাই ল'ব এতিয়া। আৰু এইটো হ'ল আমাৰ ফাইনেল প্ৰডাক্ট, বঢ়িয়া।